মা আৰু মই মানাসত ইমান ধুনীয়া ভিউ আজি গৰু বিহু বুলি মায়ে মাহ হালধি বটি আছে হেল্ল' গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ মোৰ ভালে এতিয়া বাজিলে 9টা মই গা পাতি ধুই আহিলোঁ আৰু আমাৰ সকলোৰে ফালৰ পৰা মা ইয়াৰ মোৰ ফালৰ পৰা আপোনাৰ সকলোলৈ ৰঙালী বিহুৰ ওলগ জনালোঁ আজি হৈছে গৰু বিহু তো গৰু বিহুৰ মা নিয়ম পাতি কৰি আছে আমাৰ গৰু নাই যদিও নিয়মবিলাক তো মা মানে আৰু মা হালধি পতি আছে তো আপোনালোককো দেখাই আছোঁ তো মোৰ দেউতাও আহি আছে মোৰ কাৰণে বা ইহঁতৰ কাৰণে বিহুৱান লয় আৰু সকলোৱে যাতে বিহু এনজয় কৰে সকলোৱে ভালে থাকে তো তাকে আশা কৰিছোঁ আৰু আমাৰ ফেমিলিৰ পৰা আপোনাৰ সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু ইযোৰ মোক মায়ে বিহু বুলি বিহুৱান দিছে তো মই আজি গৰু বিহুৰ দিনাখনে পিন্ধিলোঁ তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব পিংক কালাৰ হয় বহুত ধুনীয়া হয় আৰু পিন্ধিও বহুত কমফৰ্ট হয় আৰু মা এতিয়া পূৰা মাহ হালধি পতাত ব্যস্ত হৈ আছে মাহ হালধি পতা হৈ গ'ল এয়া মোকো লগাব দিছে আজি বিহু বুলি তো লগাম আজিও তো চাই থাকক মা আমাৰ চব নিয়মে মানে গৰু নাথাকিব পাৰে তো মা আমাৰ নিয়মবিলাক মানে আৰু যিখিনি পাৰে তো এয়া গাড়ীতে আছে দেউতা আহি আছে বৰষুণো দি আছে তো সেইটো কাৰণত দিগদাৰ হৈছে এই ওলাইছে আৰু এয়া দেউতা আহি গ'ল মোক লগে বিহুৱান লয় তো দেখাই আছোঁ আজি আমাৰ বিহুৰ থোপাৰ জগাৰবিলাক আপোনালোকক দেখাই আছোঁ মা জগাৰ কৰিছে এয়া বিচনী কোলা এয়া পিৰা আজি আমাৰ দেউতাহঁতে আমাক দিয়া বিহুৰ গিফ্টবিলাক দেখাইছোঁ আপোনালোকক তো দেখাওক তো চাওকচোন কেনেকুৱা লাগিছে আৰু ভাল লাগিছে যদি কমেণ্ট কৰিব মাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এইযোৰ মেখেলা চাদৰ হয় এয়া মাক দিছে দেউতাহঁতে এয়া মোৰ জাজনীক দিছে শাৰী এখন আৰু এইটো দেওৰৰ টি চাৰ্ট হয় আৰু এয়া হৈছে মোৰ মিষ্টাৰৰ গামোচা আৰু এইটো চাৰ্ট আৰু লাষ্ট মোৰ গিফ্ট লাষ্ট হৈছে মোক এইখন বোৱা ধুনীয়া চাদৰ এখন দিছে আৰু লগতে এইযোৰ মেখেলা চাদৰো দিছে তো কেনেকুৱা লাগিছে কাপোৰবিলাক মোৰতো তামাম ভাল লাগিছে ঘৰৰ পৰা আহিছে এয়া মোৰ ভণ্টিৰ কাৰণে লৈছোঁ এয়া এইযোৰ মেখেলা চাদৰ এয়া শাৰী তো ভণ্টিৰ হাজবেণ্ডৰ কাৰণে মানে আমাৰ ভনী যোৱাৰ কাৰণে এইটো লৈছোঁ টি চাৰ্ট আৰু এইটো আমাৰ ভাগিন মানে বাবুৰ কাৰণে লৈছোঁ এই কাপোৰ এইযোৰ গামোচা ৰুমাল আৰু ভণ্টিহঁতৰ শাহুমাৰ কাৰণে লৈছোঁ এইখন চাদৰ তাৰপিছত সৰু দেউতাৰ কাৰণে লৈছোঁ এইখন গামোচা আৰু গেঞ্জি আৰু দেওৰ এজনৰ কাৰণে এইখন গামোচা আৰু গেঞ্জি তো কেনেকুৱা লাগিলে আপোনালোকে কি কি আনিলে দেখাব মোৰ শাহুমাৰ কাৰণে এইযোৰ মই শাহুমাক গিফ্ট কৰিম আৰু এইযোৰ আমাৰ মাৰ হয় ঘৰৰ মাৰ কাৰণে আৰু ভাইটিৰ কাৰণে টি চাৰ্ট আৰু এইটো গেঞ্জি তো এইখিনিয়ে বজাৰ বিহুৰ বজাৰ এয়া মায়ে থোপা জ্বলাব লৈছে হেল্ল' গাইজ এতিয়া ওলাইছোঁ ভণ্টিৰ ঘৰত যাবলৈ এইবাৰ মই ফাৰ্ষ্ট টাইম যাম বিহুও খাব মাতিছে আৰু খানা চানাও খাব মাতিছে তো বিহু আৰু সিহঁতৰ ঘৰত ফাৰ্ষ্ট টাইম যোৱা হিচাপত দুইটাই আজি তো
এতিয়া যাব ওলাইছোঁ এয়া মই ৰেডি হৈ গ'লোঁ তো হেৰি এয়া আমাৰ মই ইনভাৰ্টাৰটো হেৰি কৰিম বন্ধ কৰিম না এয়া মা আৰু মই ৰেডি হৈ গ'লোঁ মায়ে জীয়েকৰ ঘৰত যোৱাৰ কাৰণে কি এক্সাইটমেণ্ট হাই দিওঁ হাঁহি আছোঁ কৰিম এয়া মিষ্টাৰ ইণ্ডিয়াই গাড়ী ৰেডি কৰিছে আমি যাম আৰু ভণ্টিৰ ঘৰত দৰ্জা খোলা ইয়াত টোপলা ভণ্টিৰ ঘৰত নিয়াৰ কাৰণে ৰেডি হৈ গ'লোঁ এই মোক চিপে ই মোক দেখিছা নে চিপে এয়া যাব ওলাইছোঁ আমি এয়া আমাৰ তামাম ষ্টাইল কৰিছোঁ জীয়েকৰ তাতে যোৱাৰ কাৰণে মায়ে যে টিফিনটোৰ কথা কৈছে ইয়াৰ কাৰণে ভাত আনিব কাৰণ ই মানে জল্দি ভাত নাখায় বৰষুণৰ বতৰৰ কাৰণে ভণ্টিৰ ঘৰৰ পৰা জল্দিয়ে ভাত খাই আমি ঘৰত আহিম এয়া চাওক মানাস নদী ৱাও কি ধুনীয়া ভিউ কি ধুনীয়া আইনা মাছ জেগাখিনি ইয়াতে ৰখ ইয়াতে ৰখ কাৰেণ্টত চলে কিবা মেচিনেদি এয়া মা আৰু মই মানাসত ইমান ধুনীয়া ভিউ মাৰ পুৰা জীয়েকৰ তাকে যাবতো পুৰা এক্সাইটমেণ্ট পুৰা হাঁহি ধুনীয়া হৈ ওলাইছে পুৰা একদম এয়া চাওক মানাসৰ ভিউ এয়া নাও এয়া মোৰ পিছফালে বজাৰ কিমান ধুনীয়া ভিউ পিছত আজি ভণ্টিৰ ঘৰত প্ৰথম গৈ আছোঁ সিহঁতে বিয়াৰ খানা খাব মাতি আছে লগতে বিহু বুলিও গৈ আছোঁ খানা খাবলৈ আৰু লগতে সিহঁতক বিহুৱানো দিব গৈ আছোঁ এয়া আমি ভণ্টিৰ ঘৰ পাই গ'লোঁ লাহেকে এয়া দাদা ওলাই আহিছে আমাৰ ভনী জোৱাই এয়া বাবু আৰু আমাৰ টিকলি এয়া ভণ্টি চাহ দিছে আমাক পিঠা লাড়ু দি চাহ খাবলৈ এয়া পিংক কালাৰৰ যে ড্ৰেছ পিন্ধিছে এইটো হৈছে আমাৰ ভণ্টি আৰু সেইটো ফালে হৈছে এইজনী আমাৰ ভণ্টিৰ জা সিহঁতে আমাৰ কাৰণে ভাত বনাই আছে এয়া টিকলি এবাৰ কোৱা আৰু হাই কৈ দিয়া লাজতে সেইটো তোমাৰ মা এইটো কোনি এইটো কুলি মা আৰু এইটো কোনি এইটো কোনি বা এইটো এয়া আমাৰ কাৰণে ভণ্টি ভাত লগাইছে হাঁহৰ মাংসৰে
চিকেন আছে মাছ আছে আৰু বহুত আইটেম আছে তুমি সন্মুখৰ খেন মাক সিফালে দিছো গৰম পানী নাইবা সিফালে ভুলৰ কথা নাই খালি পানীখিনি বদলাই ল'ব লাগিব এয়া আমি ভণ্টিৰ ঘৰৰ পৰা ওলালোঁ বহুত বতাহ বৰষুণ দিছিলে ইয়াত ঢেৰেকণিও দি আছে হেল্ল' ফ্ৰেণ্ডছ এতিয়া বাজিল 10:30 আমি ভণ্টিৰ ঘৰত ভাত পানী খাই আহিলোঁ ঘৰ আহি পালোঁ মস্ত বতাহ ধুমুহা দিছে তো তথাপিও মই ইমান কষ্ট কৰি হ'লেও আপোনালোকলৈ অলপমান দেখাব বা ভিডিঅ' বনাব ট্ৰাই কৰিছোঁ তো যদিহে ভাল পায় তো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট লাইক কৰি জনাব কেনেকুৱা পায় তো আজিলৈ আহিছোঁ বাই বাই